নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিষয় যে মই আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত কিছু ছাগলী যোগান ধৰিছিলোঁ। যোৱা কেইদিন আগতে মই আমাৰ ব্ৰহ্মপুৰ ব্লকৰ যিটো বামুণী CLF আছিল তাৰ আত্মসহায়ক গোটৰ মহিলাসকলক কিছু ছাগলী যোগান ধৰিছিলোঁ। পূজাৰ বতৰ আছিল আৰু মোৰ ফাৰ্মৰ পৰা কিছু দূৰ হয়, তো লৈ যাওঁতে কিছু পলম হৈছিল, সন্ধিয়া লাগিছিল। কিন্তু তথাপিতো অধীৰ অপেক্ষাৰে ৰখি থকা আমাৰ গোটৰ মহিলাসকলে ছাগলীবোৰ ল'বলৈ কিমান আগ্ৰহেৰে আগবাঢ়ি আহিছে। তেখেতসকলে ছাগলীবোৰ লৈছে নিজৰ পচন্দ অনুযায়ী। আৰু কিমান সুন্দৰ ছাগলীবোৰ, কোৱালিটি আপোনালোকৰ চকুৰ আগত আছে। এয়া আমাৰ ব্লেক বেংগল আৰু আছাম হিল গড, এই দুই প্ৰজাতিৰ ছাগলী দিয়া হৈছিলে। আৰু ইহঁতৰ বয়স প্ৰায় 6 মাহৰ পৰা 9 মাহমানৰ ভিতৰৰ ছাগলীবোৰ আছিলে। কি ধৰণে তেখেতসকলে আগ্ৰহেৰে ছাগলীবোৰ লৈছে। আৰু সঁচাই খুব ভাল লাগিছে যে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে এই ধৰণে ছাগলী পালন কৰিব ওলাই আহিছিল। আৰু তেখেতসকলৰ আগ্ৰহ দেখি আমাৰ যি বামুণী CLF আছিল ব্ৰহ্মপুৰ ব্লকৰ আণ্ডাৰত, আৰু আমাৰ এই ক্ষেত্ৰত মই এটা নাম ক'বই লাগিব যে মধুমিতা দে, তেখেতে ব্লক কৰ্ডিনেটৰ হয় ব্ৰহ্মপুৰ ব্লকৰ, আৰু তেখেতে এই বিষয়ে যথেষ্ট আগভাগ লৈছিল। আৰু তেখেতৰ প্ৰচেষ্টাতে আজি গোটৰ মহিলাসকলে এই ধৰণে ছাগলীবোৰ পাবলৈ সক্ষম হৈছে। তেখেতসকলে গোট হিচাপত ছাগলী পালন কৰিব লৈছিল, উৎপাদক গোট হিচাপ লৈ। আৰু আমাৰ মধুমিতা বাইদেৱে মোৰ লগত যোগাযোগ কৰিছিল যে এই ধৰণে যদি ছাগলীবোৰ দিব পৰা যায় তো নিশ্চয় গ্ৰুপৰ মহিলাসকল উপকৃত হ'ব। আৰু সেইমৰ্মে মই তেখেতৰ অনুৰোধ ৰাখি পেলাই ছাগলীবোৰ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিমান সুন্দৰ কোৱালিটিৰ ছাগলীবোৰ। আৰু মই ছাগলীবোৰ যোগান ধৰি নিজেও যথেষ্ট সন্তুষ্ট আছিলোঁ যে এই ধৰণে যদি আমাৰ গোটৰ মহিলাসকল ওলাই আহে, তেওঁলোকে গোট হিচাপত হৈও যদি ছাগলী পালন কৰে, নিশ্চয় আমি ছাগলীৰ মাংস বা ছাগলী উৎপাদনৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হ'বলৈ বৰ বেছি দিন নালাগিব। বাহিৰৰ পৰা ছাগলী আহিব প্ৰয়োজন নাথাকিব, আমি যদি সকলোৱে এই ধৰণে আমাৰ থলুৱাকৈ ছাগলী উৎপাদন কৰিব পাৰোঁ। তো সেয়ে মই যিমান পাৰোঁ খুব সুন্দৰ কোৱালিটিৰ ছাগলী মই তেওঁলোকক যোগান ধৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই যোগান ধৰি নিজেও যথেষ্ট সন্তুষ্ট। আৰু মই এই গোটৰ মহিলাসকলক বা তেওঁলোকৰ গোটবোৰৰ ভৱিষ্যত যাতে সফল হয় সেই কামনা কৰিলোঁ। এই ছাগলীখিনিৰে যাতে তেখেতসকলে আৰম্ভ কৰে আৰু পিছলৈ যথেষ্ট সফল হ'ব পাৰে সেয়াই কামনা কৰিলোঁ। আৰু এই ধৰণে বাকী ব্লকৰ গোটসমূহ যাতে এই ধৰণে ছাগলী পালনৰ জৰিয়তে নিজেই সংস্থাপিত হ'ব পাৰে আৰু আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰে। এইখিনিকে আজি দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।